হাই এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আজি আমাৰ গুণৰ বাৰ্থডে, মানে সেইকাৰণে মাৰ ঘৰত গৈছিলোঁ। এয়া লিকুই খেলি আছে গুণৰ গাড়ীখন লৈ, আৰু গুণ এইটো ইয়াৰে বাৰ্থডে হয়। আৰু এয়া প্ৰিপাৰেশ্যন চলি আছে বাৰ্থডে, ৰুটি কৰি আছে মানে বৌয়ে। আৰু এইগিলা প্ৰসাদ মানে দি আছে, সকলোৱে সেৱা কৰি আছে মন্দিৰত। সকলোৱে আহি পাইছে আৰু বাৰ্থডেৰ কাৰণে। এয়া মই অলপমান ওলাই গৈছিলোঁ তাইৰ লগত গেটৰ ফালে। সিহঁতে দৌৰি আছে। আৰু মিনি ব্লগটো চাবচোন সকলোৱে, ছাবস্ক্ৰাইব কৰিব সকলোৱে যদি ভাল লাগে। আৰু ইহঁত দুটা বহুত বদমাছ, মোক বহুত ভাল পায়। আহিয়ে চুমা খাই আছে মোক আৰু ধেমালি কৰি আছে, নাচি আছে। আৰু মই এইবিলাক সজাই আছোঁ, হোৱাই নাই ভালকৈ সজোৱা। কেক আহি গ'ল, মাকে মানে জ্বলাই আছে, কেণ্ডেল জ্বলাই আছে। এতিয়া কেক কাটিব আৰু ইয়াৰ ফ্ৰেণ্ডবিলাকৰ লগত। ৰেডি হৈ গ'ল খানা। এতিয়া লিকুই মোবাইল চাই আছে। বাই বাই।